এয়া আজি আমাৰ গধূলি খানা এটা আছে দেই। এইফালে খানা দেখিছেনে? এইফালে ৰেডি কৰিছে কোমোৰা আলু। এইফালে মেইন বস্তুটো হাঁহৰ মাংস। কি মজা লাগিছে হাঁহ দেখিবলৈ। তাৰপৰা এইফালে এতিয়া মাংস বনাবলৈ লৈছে আৰু আমাৰ কাৰিকৰজন দেখাই দিছো। এইফালে এবাৰ গুৱাহাটীৰ পৰা আহিছে কাৰিকৰ দেই, লোকেলো নহয় গুৱাহাটী। গুৱাহাটী এতিয়া এইফালে হাঁহৰ মাংস বনিব। হাঁহৰ গোটা নেকি? হাঁহ মাংস কোমোৰাৰ লগত। এয়া কোমোৰা আলু হাঁহৰ মাংস বনাবলৈ পূৰা ৰেডি কৰি আছে। আপুনি এইফালে মাছ, লোকেল মাছ নেকি? পুখুৰী, নিজৰ পুখুৰী নে? এইফালে লোকেল মাছ দেই। এইফালে পেটু জলকীয়া ভাজি হ'ব। আমাৰ গিৰিহঁতনী এইফালে আছে দেই। এইফালে গিৰিহঁতনী। আমাৰ ঘৰ নখোৱা নহয় বাৰু, আমাৰ হুনচেঙৰ ঘৰ নখোৱা ন। হুনচেং আজি হুনচেঙৰ ঘৰ কি খাব? এইফালে আহিলে ন খাবলৈ। এইফালে আমাৰ বহি আছে, ইয়াৰ দুটি মাংস বনোৱা চাই আছে। আজি হুনচেঙৰ ঘৰ ন খাব ন? কি কি খোৱাবা? কি কি খোৱাবা কোৱা আকৌ। গান এটাকে গাই দিয়া গোৱা। ঢেৰ খোৱাবা আজি ন।